এবছৰৰ মূৰত ঘৰলৈ আহিছিলহে তেওঁ। হঠাতে বাৰ্তা আহিল, কাশ্মীৰত বোলে যুদ্ধ চলিছে, তেওঁ যাব লাগে। তেওঁৰ পত্নীৰ অনুভৱখিনি তেওঁৰ মুখেৰে শুনক এবাৰ। মাজনিশা চাইৰেনৰ শব্দ শুনিলেই বুকুৰ ভিতৰত এক অজান আশংকাই বাহ লয়। বাৰে বাৰে ভাহি আহে যোদ্ধাৰ সাজত তেওঁৰ মুখখন। ল'ৰাটোৰ মুখখনলৈ চাই নিগৰি আহে মোৰ দুচকুৰ লোটক। বাৰুদৰ কোলাহলৰ বাহিৰে যেন কাণেৰে একো নুশুনা হৈ পৰিছোঁ। মাজে মাজে ভাব হয়, পুনৰ তেওঁ ঘূৰি আহিবনে? মনতে নিজে নিজক সান্তনা দিওঁ। কিয় নাহিব? দেশ ৰক্ষাৰ বাবেহে গৈছে তেওঁ। আগৰ দৰে এইবাৰো আহিব ঘূৰি, এয়াই বিশ্বাস। কত জোৱানে দেশ ৰক্ষাৰ হকে নৱবিবাহিতা পত্নীকো অকলে এৰি আজি নামিছে ৰণাংগনত। কোনেনো বুজিব সেই নাৰীৰ বুকুৰ বেদনা? নিশাবোৰ জয়াল হৈ পৰে, ৰাতিবোৰ যেন নোপোৱাই। কত জোৱানৰ পত্নীৰ মচা গৈছে শিৰৰ সেন্দুৰ, কত যে মাতৃৰ উদং হৈ পৰিছে বুকু। সৈনিক পৰিবাৰ। ৰাতিপুৱা সৰু ল'ৰাটো স্কুলত থব যাওঁতে তাই কান্দি কান্দি ক'লে, বাইদেউ, মানুহজনে দুদিন আগতেই যোগাযোগ কৰি অলপ সৰহকৈ ঘৰত খোৱা বস্তু ৰাখি থব দি আজিলৈ একো খবৰ পোৱা নাই। ক'ত আছে, কি খাইছে তাৰ একো ঠিকনা নাই। কান্দি কান্দি তাই কথাকেইষাৰ মোক ক'লেহি। জন্মত আছিল হেনো মানুহজন, বৰ মৰমীয়াল তাই, বয়সো কম। মইনো কি ক'ম? একো নহয়, চিন্তা কৰিব নালাগে বুলি কোৱাৰ বাহিৰে আৰুনো কি উত্তৰ থাকিব পাৰে মোৰ ওচৰত? এটাই কামনা কৰোঁ, ঈশ্বৰে সকলো যোদ্ধাকে ভালে ৰাখক। আৰু এগৰাকী জোৱানৰ পত্নীক লগ পালোঁ, তেওঁৰো একেই দশা। তেওঁ মোক কান্দি কান্দি ক'লে, এমাহ ছুটীত আহিছিল মানুহজন, কিন্তু ছুটী শেষ নহ'লেই হঠাৎ কল আহিল, যাব লাগে। মূৰৰ ওপৰত যেন সৰগখন ভাগি পৰিল মোৰ। বুকুৰ মাজত মোক সাৱটি লৈ কিমান সময় যে নিতাল মাৰি ৰ'ল তেওঁ গমকেই নাপালে। কিন্তু যাবতো লাগিবই, দেশৰ চিপাহী তেওঁ। মনটোক যে কেনেকৈ বুজাইছোঁ, ভিতৰি ভিতৰি কান্দিছোঁ। মানুহজনক দেখাবও নোৱাৰোঁ। হয়তো মোৰ আঁৰলৈ তেওঁ চকুলো টুকিছিল। ওলাই যোৱাৰ পৰত ইজনে সিজনৰ চকুলৈ চাব পৰা নাছিলোঁ। আকৌ বা দেখা পাম নে নাপাম তাৰ কোনো নিশ্চয়তা নাই। এতিয়া কি পৰিস্থিতিত আছোঁ বুজাব নোৱাৰিম। সেইখিনি হয়তো সকলো সৈনিকৰ মা দেউতা, ল'ৰা ছোৱালী আৰু পত্নীয়েহে বুজিব। শুনিবলৈ পাইছোঁ যুদ্ধ বোলে অলপ খাম কাটিছে। এতিয়াহে মনটো যেন অলপ পাতল লাগিছে মোৰ। মানুহজনৰ লগতে সকলো বীৰ সেনাক আশীৰ্বাদ কৰিব যাতে সকলো ভালে থাকে। মানুহগৰাকীৰ কথাবোৰে মোৰ বুকু কঁপাই তুলিলে। মই তেওঁক মাথো সান্তনা দিলোঁ। ইমান এটা ভাল কামৰ বাবে গৈছে, কিয়নো বেয়া হ'ব? ভগৱান আছে নহয়, সকলো ভালেই হ'ব দিয়ক। ঘূৰি আহিব তেওঁ যুদ্ধত জয়ী হৈ। মোৰ কথাত তেওঁ অলপ হ'লেও সাহস পোৱা যেন লাগিল। চকুৰ পানীবোৰ মচি দুখৰ মাজতো তেওঁৰ ওঠৰ ফাকেৰে সৰকি পৰিল এটি হাঁহি।